চাকৰি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ইণ্টাৰভিউ ডেটৰ সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। কোনটো বিভাগৰ ইণ্টাৰভিউ ডেট আহিছে, লগতে কেনেকৈ আপোনালোকৰ ইণ্টাৰভিউসমূহ হ'ব, লগতে ইণ্টাৰভিউ ফলত আপোনালোকে কি লাভ কৰিব, সকলোখিনি কথা আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিছে। বাইট গোটত ঘোষণা কৰিছে, কি ঘোষণা কৰিছে, লগতে কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, লগতে ক'ত কেতিয়া ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, 18 ফেব্ৰুৱাৰী ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব বুলি ঘোষণা কৰিছে। কোনটো বিভাগৰ ইণ্টাৰভিউ হ'ব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কিহৰ ইণ্টাৰভিউ সম্পৰ্কে ঘোষণা কৰিছে মই আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইটটো শুনাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। চাকৰি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। চল হৈছে নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনগণক কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম, তাক আমি দিব পাৰিলোঁ। আৰু নতুনকৈ 35,000 চাকৰিৰ আমি বিজ্ঞাপন উলিয়াইছোঁ। মাইক্ৰ' ফাইনেন্স লোনৰ 25,000 টকালৈকে আমি NOC দিলোঁ। কেইদিনমানৰ ভিতৰতে 50,000 টকাৰো আমি NOC দিম। আমি যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ আমি আগবাঢ়ি গৈ আছোঁ। আপোনালোকে দেখিছে আজি আমাৰ ইয়াতে বহু মহিলা আহিছে। আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ আপোনালোকৰ 2 লাখ টকা ইণ্টাৰভিউ সম্পৰ্কে কৰিলে যে 18 তাৰিখমানৰ পৰা আপোনালোকৰ ফেব্ৰুৱাৰী 18 তাৰিখমানৰ পৰা আপোনালোকৰ 2 লাখ টকা ইণ্টাৰভিউটো হৈ যাব, ষ্টাৰ্ট হৈ যাব। লগতে আপোনালোকৰ যি নতুনকৈ 1 লাখ চাকৰি, লগতে 35,000 চাকৰি নতুনকৈ আহিব, তাৰ সম্পৰ্কে ইণ্টাৰভিউ সম্পৰ্কে ঘোষণা কৰিছে যে জুন জুলাই মাহত আপোনালোকৰ নতুনকৈ যি 2 লাখ চাকৰি 1 লাখ চাকৰি আছে, লগতে 35,000 চাকৰিও ইণ্টাৰভিউ সম্পৰ্কে ঘোষণা হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে